हावराघाट ओनसोलनि पुब दिखारुनि माइ फोथाराव आदार नागिरनानै फैनाय मा 40निबो बांसिन हाग्रानि मैदेरा सुबुं थानाय ओनसोलाव दंफैयो। कार्बि आंलं जिल्लानि हावराघाट पुब दिखारु गामि सेरनि दिगलपानि दैमानि रुगुङाव आदार नागिरना फैनाय हाग्रानि मैदेर फालोआ थुबुर जानानै दं। हाग्रानि मैदेरा बेफोरबायदि सुबुं थानाय ओनसोलाव थुबुर जानानै थाफैनायाव ओनसोलनि सुबुंफोरनि गोसोआव गिखांनाय सोमजिदों। सनिबारनि मोनाबिलियाव ओंखारबोनानै पुब दिखारुनि माइ दुब्लियाव थुबुर जानानै थानाय हाग्रानि मैदेर फालोखौ फिन हाग्रानि फारसे होहरफिननो हाग्रा बिफाननि मावथिफोरखौ रायजो राजाफोरा खावलायदों। प्राय এটা দুটা হাতী নহয়, প্ৰায় 50টাতকৈ অধিক বনৰীয়া হাতীয়ে ধান খাবলৈ আহিছিলে এইখন পথাৰত আৰু এতিয়া উপায় নাপায় তেওঁলোকে যাব নোৱাৰাত এতিয়া পথাৰৰ মাজতে তেওঁলোকে আবদ্ধ হৈ আছে। গতিকে বন বিভাগক আমি অনুৰোধ জনাইছো আমাৰ এই চেনেলটোৰ মাধ্যমেদি যাতে আপোনালোকে অতি শীঘ্ৰে এই হাতীখিনিক এটা ভাল ব্যৱস্থা দি পেলাই তেওঁলোকক সুৰক্ষা দিবৰ কাৰণে অনুৰোধ জনাইছো। প্ৰত্যেক দিনে হাতী আহে পুব দিখাৰুৰ এইখন পথাৰত। যোৱাবাৰ দুটা হাতী বিদ্যুৎ স্পষ্ট হৈ পেলাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গতিকে বন বিভাগৰ বিষয়ববীয়াক আমি আন্তৰিকভাৱে আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ, এই হাতী এই যে হাতী 50টাতকৈ অধিক হাতী আছে, এই হাতীখিনিৰ যাতে আপোনালোকে এটা ব্যৱস্থা লয় আৰু লৈ পেলাই তেওঁলোকে যাতে এটা ভাল স্থানত গৈ নিজৰ জীৱনটো আপনার চ্যানেল নাম করে দিব। আইফোন নহয় না আপনার চ্যানেল নাম করে দিব। আপনার চ্যানেল নাম করে দিব।